এতিয়া কেনে লাগিছে লক্ষ্মী? জগতৰ মাতৃ হৈ দৈত্য সৃজন কৰি যি মহাপাপত লিপ্ত হলা, প্ৰায়শ্চিত্ত কৰিবলৈ সাজু হোৱা তুমি। আমাক স্পৰ্শ নকৰিবা লক্ষ্মী, তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। অপৰাধী মই দুৰ্বল মুহূৰ্তত পৰি এনেবোৰ মই নকৰিবলগীয়া কাৰ্য কৰি পেলালো। মোক এতিয়া দৈত্যৰ হাতৰ পৰা আপুনি ৰক্ষা কৰক প্ৰভু, ৰক্ষা কৰক। নাই লক্ষ্মী, সেই দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰিব পৰা ক্ষমতা এই বিষ্ণু নাই। দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰ আজি এক সাধাৰণ অস্ত্ৰ ৰূপত পৰিগণিত হ'ল। গতিকে তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰাৰ বাহিৰে আৰু কোনো উপায় নাই লক্ষ্মী। আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ। নাই নাই লক্ষ্মী, নাই, এই কথা মই কোৱা নাই। দৈত্যই আজি উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গৈছে, দৈত্যই আজি জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি চিঞৰি কৈ গৈছে যে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী। সঁচা মিছা তুমি জানিবা লক্ষ্মী, সঁচা মিছা তুমি জানিবা। তুমি আজি দৈত্যৰ পত্নী, তুমি বিষ্ণুপ্ৰিয়া নোহোৱা, তুমি আজি দৈত্যৰ পত্নী। সেইবাবে তোমাৰ বাবে বৈকুণ্ঠ দ্বাৰ চিৰদিনৰ কাৰণে ৰুদ্ধ হৈ গ'ল। ক্ষমা আৰু তোমাৰ ক্ষমাৰ কোনো প্ৰশ্নই নাহে লক্ষ্মী। তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি অহংকাৰী, তুমি চৰিত্ৰহীনা। সেইবাবে আজি সন্তে জগতেশ্বৰ শ্ৰী বিষ্ণুৱে জগত মাতা দেৱী লক্ষ্মী কৰিছো পৰিত্যাগ। দেখা সর্বজনে ঈশ্বরে লীলা ঈশ্বর
ও